हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं राजाकर आपलोके चाই আছে আরজিট কে টিউটোরিয়াল यूट्यूब चैनल হয় फ्रेंड আজিৰ এই ভিডিওটোত এটা কথা আপোনালোকক দেখুৱাম যে অলপ কেইদিন আগত এটা নোটিফিকেশন দিছিল আৰু হেতুত লিখা আছিল যে নিবনুৱাসকলৰ বাবে এক সুবৰ্ণ সুযোগ জিলা পৰ্যায়ত নিয়োগ মেলা মানে জব ভেকেন্সি সকলোৱে চাকৰি পাব সকলোৰে মাজতে আনন্দ লাগিছিল আৰু এইটো আমি যেতিয়া প্ৰথমবাৰ এইবাৰ চালো তে আগত শুনিছিলোঁ যে বাণিজ্য মেলা গ্ৰন্থ মেলা এইবিলাক বহুত শুনিছোঁ কিন্তু এইবাৰ আমি অসমত প্ৰথমবাৰ চালোঁ জব মেলা মানে জব ফেয়াৰ তো নিয়োগ মেলা কোৱা তো আপোনালোকে সেই নটিচটো চাই বহুকেইজনে মানে গৈছে তাতে এই জব মেলাৰ কাৰণে এই বায়োডাটাটো ছাবমিট কৰিবৰ কাৰণে যাতে এটা জব এটা পাই যায় আৰু সেইটো ভাল কথা সকলোৰে কাৰণে সুবিধা হৈছে যে আমিও মানে বায়োডাটা জমা দিলোঁ যদি এটা জব এটা পাই যাওঁ তো তাৰ পিছতে কি হ'ল চাওক আহক আমি সেইখিনি দৃশ্য দেখুৱাম আপোনালোকৰ ডকুমেণ্টখিনি এই যে আপোনালোকে বায়োডাটা যে জমা দিলে সেই বায়োডাটাখিনিৰ অৱস্থা কি সেইখিনি আপোনালোকক দেখুৱাম তো সেই বায়োডাটাখিনি ক'ত কেনেকৈ পৰি আছে তো আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ চাব তো আপোনালোকে চাওক এটা ভিডিঅ' ফুটেজ চাওক ডকুমেণ্টছ পৰি আছে এনেকৈ এই অসমৰ জব মেলা বৰপেটা ডিষ্ট্ৰিক্টৰ জব মেলা বৰপেটা জিলাৰ এই আমাৰ ডকুমেণ্টছ এইবিলাক নিশ্চয় আপোনালোকে ভিডিঅ'টো ফুটেজটো চাইছে আৰু তাতে শুনা গৈছে যে এজনে কৈ আছে যে এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ জব মেলাৰ অৱস্থা হয় সেইটোত মানে এইটো কথা মানুহে ক'বই মানে ইম্পৰ্টেণ্ট বহুত মূল্যৱান এটা বায়োডাটা যেতিয়া আপোনালোকে বহুত টকা পইচা খৰচ কৰি শিক্ষাগত অৰ্জন কৰিছে সেইখিনিৰ পিছত আপোনালোকে জবৰ কাৰণে যেতিয়া এপ্লাই কৰি পেলাই যেতিয়া এটা বায়োডাটা জমা দিছে তাৰপিছত যেতিয়া আপোনালোকৰ বায়োডাটা অফিচত নলৈ ইয়াত যেতিয়া মাটিত এনেকৈ পেলাই থৈছে তেতিয়া আপোনালোকৰ মনটো বেয়া হ'ব তো এনেকুৱাকৈ যদি আপোনাৰ মোৰ যদি ডকুমেণ্টখিনি এনেকৈ পেলাই দি থৈ যায় তেতিয়াহ'লে কি হ'ব এইটো এটা কথা ভাবিছেনে তেওঁলোকে যে জব মেলা পাতিছে মানে কি সকলোৱে চাকৰি নাপায় হয় বায়োডাটা জমা দিবলৈ দিছে দিয়ক কমচে কম তেওঁলোকে সেই বায়োডাটাখিনি সন্মান জনাব লাগিছিল কিয়নো এই বায়োডাটাখিনি অফিচত লৈ যোৱাৰ পিছত তেওঁলোকে ইণ্টাৰভিউ পাতক ইণ্টাৰভিউত যিসকলে পাছ কৰিব তেওঁলোকক চাকৰি দিয়ক আমাক নিদিয়ে নাই কোনো আপত্তি নাই আমি যদি ইণ্টাৰভিউত ফেইল মাৰিলোঁ হয় আপত্তি নাই কিন্তু এনেকৈ পেলাই যদি কয় যে ইহঁতে ফেইল কৰিছে ইণ্টাৰভিউত তেতিয়াহ'লে কেনেকুৱা হ'ব এইটো হ'ল অসমৰ জব মেলা তো আপোনালোকে চাইছে নিশ্চয় ভিডিঅ' ফুটেজটোত তো আজিলৈ ইমানেই যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই নিউজটো সকলোৱে পাই থাকে তো আজিৰ ভিডিঅ' ইমানেই